এইফালে জুইকুৱে আছে, ইফালে আটা বহি আছে, ইফালে আমাৰ পম্পী। আজি এইফালে বাই মছলা পিটি আছে, মছলা বটি আছে। এই সকলোকে নৱবৰ্ষৰ হিয়া ভৰা ওলগ জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বলক হাই কৈ দিয়া। হাই হাই। ইফালে জেঠে কি কৰিছে মা? এতিয়া মছলা বটি আছে ন? এই মছলা বটি আছে। ইফালে মায়ে কি কৰিছে চাচোন, জুই পুৱাই আছে আজি বোলে একো নকৰে বোলে মায়ে। আৰু ইফালে আমাৰ অনন্যা আহিছে, আমাৰ ৰাজাও কৈছে শিৱ কৈছে বাবু। আচ্ছা, ইফালে গুণগুণো ওলাইছে। কি কি কৰিছে তোমালোকে? পুদিনাটো খাইছা? দিয়া দিয়া। চলাই আছে। ইফালে ৰক্তিমেও কিবা কিবি কৰি আছে, মছলা চছলা ওলাই আছে। এই ৰাতি বাইকৰ হিচাপ কৰিবা কিন্তু দেই, চাবা পৰি যাবা। যিহেতু বছৰৰ শেষ দিন, সেইবাবে খানা কি কি ব্যৱস্থা কৰিছে আমি চাব বলকচোন। বলক কিটি হাই কৈ দিয়া বা। হাই কিটি খানা খাবা? আমাৰ কিটিয়ে খানা নাখায়। কিটি এতিয়া ভাত খাব পৰা হোৱা নাই। এয়া গাহৰি পুৰিব। এয়া গাহৰি শালাত দিছোঁ, শালাত এতিয়া জুইত পুৰিম। দিয়ক জুইত দি দিয়ক এতিয়া। এইয়া এয়া আমাৰ হিতেছে খানা পুৰা বনাই আছে। কিবা হৈছে নে খানা ৰান্ধনি? গাহৰি পুৰা আমি খালো। হয় নেকি? পুৰি পেলাই মছলা গাহৰিটো পুৰিছোঁ। আচ্ছা, খৰিকাত আমাৰ বিকুলৰে গাহৰিটো জুইত পুৰিছে, খালো। বৰ টেষ্টি পালো। এই কি বনাইছে? এই গাহৰি বনাইছো। গাহৰিটো বেছি নাখায়, সকলোৱে গাহৰি নাখাওঁ বুলি কৈ আছে। গাহৰি বনাইছো। এইবাৰ নেক্সট কি বনাব? নেক্সট ফ্ৰাই কৰি থৈছো। এইবাৰ চিকেনটো বনাম। আচ্ছা, গাহৰিটো বনাওঁতে চিকেনটো বনাম। চিকেনটো বনাই তাৰপিছত হাঁহটো বনাম। হাঁহটো বনাই মাছটো একেবাৰে শেষতে বনাম। হয়, হাঁহটো বনাম কোমোৰা আৰু জহা কোমোৰা। আচ্ছা, জহা কোমোৰাৰ হাঁহটো বনাম। আৰু গাহৰিটো অকল গ্ৰেভি বনাইছো। গ্ৰেভি অকল পিঁয়াজেৰে বনাইছো। আচ্ছা, আৰু মাছটো আলু আৰু বিলাহীৰে বনাম। ঠিক আছে, আমি পৰৱৰ্তী শেষলৈ দেখুৱাই থাকিম। হয়, ঠাণ্ডা পৰিছেতো অলপ জুইও পুৱাই আছোঁ। এই আমাৰ ৰক্তিমে মই জুই পুৱাই আছোঁ। তাতে আছিলে এই আমাৰ হাঁহৰ কাৰণে কোমোৰা বহাই দিছে। এয়া হাঁহৰ মাংস মেৰিনেট কৰি থৈ দিয়া হৈছিল। এই আলুটো ভাজি লৈছে। ৰচুন অলপ দিছোঁ, জলকীয়া অলপ দিছোঁ, আদা দিছোঁ। এই পাঁচফোৰণটো আগতীয়াকৈ দিলে অলপমান জ্বলি যায়, সেইকাৰণে অলপ দেৰি কৰি। এই হাঁহৰ মাংস বহাই দিলে তেলত। মাংসটো এই আমাৰ হাঁহৰ মাংস হৈ গ'ল। বাকী ধৰিলোঁ এয়া চিকেন বহাই দিছোঁ। চিকেন ভাজি। ৰক্তিম কেনেকুৱা হৈছে? গুণগুণ অনন্যা এক্সিলেণ্ট। আমাৰ ইহঁতক প্ৰথম দিলোঁ খাবৰ কাৰণে, আমি পিছত খাম। ঠাণ্ডা লাগিছে। কেনেকুৱা হৈছে? এক পিচ খুৱাই দিবা নেকি? এই নাখাওঁ দিয়া ন? নাখাওঁ দিয়া, খোৱা। এই আমি ভাত খাবলৈ লৈছোঁ শেষত। এয়া মই আছোঁ, এই সুৰন্দা আছে, এইফালে আমাৰ বিকুধৰ, এইফালে আমাৰ হিতেশ। পিকুলি দি আছে খানা। তাতে লৈছোঁ। আমাৰ ইহঁতেতো খাই উঠিলে, এতিয়া চাই আছে। পম্পী আমাৰ পিছফালে কিবা আনিব গৈছে। আমাৰ ইয়াতে একদম মানে 2023 মানে নতুন বছৰত খালে। আজি কেইটা বাজিলে এতিয়া? 12:12 মানে আজি নতুন বছৰৰ জানুৱাৰী 1 তাৰিখে, জানুৱাৰী 1 তাৰিখ 2023 খানা খালে। আৰু সকলোকে হেপী নিউ ইয়াৰ দি আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আমি সকলোৱে একেলগে হেপী নিউ ইয়াৰ।
বাই বাই Bye bye. গুড নাইট Bye. Good night. গুড নাইট